আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালোঁ। নমস্কাৰ, মোৰ নাম চিৰঞ্জীৱ। ইন্ট্ৰটো বেয়া হ'ল। সকলোকে নমস্কাৰ, মোৰ নাম চিৰঞ্জীৱ, যোনে তাৰ সৰুকালৰ বন্ধু মৃণু ভাইৰ লগত কিয় ৰাতিপুৱা সময়তে আহিবলগীয়া হ'ল গুৱাহাটীলৈ। পিছে কিয় আহিলোঁ, কি কৰিলোঁ আৰু ক'ত ক'ত গ'লোঁ তাকে জানিবলৈ আজিৰ ভিডিঅ'টো চাওঁ আহক। ৰাতিপুৱা 8টা বজাতে পালোহি ডাউনটাউন ইউনিভাৰ্চিটি, যিহেতু আমাৰ মৃণু ভাইৰ বায়েকৰ এক্সাম এটা আছিলে। পুৱাৰ ভাগত আমাৰ মনটো আৰু পেটটোক শান্তি লগাবলৈ আণ্টিয়ে চাহ বনাই দি পঠাইছে। এফালে ঠাণ্ডা বতৰ আৰু কুহুমীয়া ৰ'দ আৰু সিফালে গৰম গৰম চাহ, সঁচাকৈ মজাই বেলেগ। আৰু এইফালে ভিডিঅ' কলত আমাৰ দোষ মৃগাংক, যিহেতু সি আজি আহিব নোৱাৰিলে। বাহঁতৰ এক্সাম এতিয়াও আৰম্ভ হোৱাই নাই, শেষ হোৱাতো বহুত দেৰি আছে, গতিকে ওচৰৰ জেগাবোৰ অলপ ঘূৰি পাকি আহিলোঁ। তাৰ পিছত গাড়ীত বহি এলাহতে দুয়োটাই সময় পাৰ কৰি থাকোঁতে আমাৰ আৰু এজন সৰুকালৰ বন্ধুলৈ ফোন কৰিলোঁ। সিও হেনো ৰুমতে আছে। অলপো পলম নকৰি এক পাকতে গাড়ী ঘূৰাই চিধাই তাৰ ৰুম পালোহি। আৰু ৰুমত সোমাই প্ৰথমেই দেখিলোঁ এইটো বস্তু। ইফালে মোৰ আকৌ ক'ৰবাতহে ঠাণ্ডা, বিচনাত নহয় এইটোতহে। এতিয়া আকৌ তেখেত জিমলৈ যায় যে। এইফালে মোৰ ট্ৰেইনিং কৰিও হৈ গ'ল আৰু আয়ন ভাইয়ে টোষ্ট বনাই দিলে আৰু এতিয়া যাবলৈ হ'ল। দিয়ক, বাই বাই।